हेलो नमस्कार जनाइছোঁ সকলোকে মোৰ চেনেলৰ অন্য এক নতুন ব্লগলৈ আশা কৰোঁ আজিৰ ব্লগটো চাই আপোনালোকে ভাল পাব। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ যজ্ঞ কেনেদৰে আয়োজন কৰোঁ, কেনেদৰে নীতি নিয়মসমূহ পালন কৰোঁ, তাৰ ওপৰত যিখিনি মই জানো সেইখিনিকে দেখাম আৰু কাৰণ যজ্ঞ বুলি কোনো ধৰি লওক লিখিত একো হেৰি নাই, প্ৰচলিত নিয়ম অনুসৰি আমাৰ ইয়াতে যজ্ঞ পালন কৰি থকা হৈছে। প্ৰতি 2 বছৰ অন্তৰে অন্তৰে আমাৰ ইয়াতে যজ্ঞ পালন কৰা হয় আৰু এইবাৰো আনকিবাৰৰ দৰে যজ্ঞ উদযাপন কৰিবলৈ লৈছোঁ। গতিকে যিখিনি দেখাম চাব বুলি আশা কৰিলোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, লগতে থাকিব শেষলৈকে। ঠিক আছে, তেতিয়াহ'লে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। পচলা পচলা কল পচলা কল পচলা কাটিম আমাৰ মৰমৰ কান্দন ৰ'বা আকৌ পচলা কটাটো ভিডিঅ'ত লৈ লৈছোঁ। ডিঙি নাথাকিব মই থাকিব দেই। জলপান খাবলৈ কলপটুৱাৰ ডুং কল পচলা এয়া মাছ, এয়া ৰঙালাও, জাতিলাও, কাঠ আলু, এইফালে পিঁয়াজ, আদা নহৰু আৰু এয়া আৰু এইফালে চাউল এইবোৰ এয়া ঔটেঙা মাছ চাছ চবকে দেখাই দিছোঁ আপোনালোক। ডুং ভাগি লুটি খাই বোলে পানীবোৰ কেলৈ কম গৈছা কোমল চাহ খাবলৈ বিয়া নিদিবা কথা মোৰখন হেৰিয়ে লৈ আছে বাবুৱে। মিছা কি বনাইছে কৈ দিয়ক, পকা ৰান্ধনি নতুন ৰান্ধনিয়ে। মানে এতিয়া বহুত আইটেম বাকী আছে বনাবলৈ। এনে কেইটামান বজাত খাবলৈ পাৰিম হয় নেকি? আইটেম কেইটা? ঠিক আছে। কি কৰিছা তোমালোকে? হাই হাই ৰ কাটিছোঁ কোমল চাউলৰ জলপান খাবলৈ নাপাম বুলি একদম পূৰা ডুম ধুইছে দেই নহ'লে খাবলৈ নাপাম যে। অঁ কাকাজান আটাইতকৈ চাৰবিধ আনি আছোঁ, কোনে খাবি কয়? এচামুচ এচামুচ আটাইতকৈ চাৰবিধ এক চামুচ দিম আৰু চবকে দেই, চবৰে কাৰণে এক চামুচ। এই জলকীয়া হয় মাটিতে তেল মাৰিছে নেকি? ইফালে টেঙা পাচলি ভাত হৈ গ'ল আৰু বনাব লাগিব হা নে? পচলা ৰেডি আৰু সেইটো কি বনাম? মাছ। অঁ পচলাটো মানে বইল কৰি ল'লে মাছত দি দিব। ইফালে ম'ম' অঁ অকণমান দেৰি হ'লেও কথা নাই, ভালহে হয় নাই? ইমান সোনকালে খাই আকৌ মাজত এতিয়া ভোক লাগিব। অঁ লাহে ধীৰে বনাব, ধুনীয়া গোন্ধ কিন্তু ধুনীয়া হৈ গৈছে। ভাত পচলা তাৰপিছত আৰু হেৰি টেঙা পাচলি আৰু মাছ ফ্ৰাই মানে হৈ গ'ল আৰু মাটি দাইল। এতিয়া মাংস আৰু ভাত। দে অঁ নাচা দুইজনী নাচা। নাচিলে খিটখিটি নাচিলে ফটো মৰা বাহাৰ দেখো। ভাতটো হৈ গ'ল। তাৰপিছত এইটো পচলা কল পচলা, এইটো হৈছে টেঙা পাচলি মাছৰ সৈতে বনোৱা হৈছে, কাঠ আলু, জাতিলাও, মাছ ফ্ৰাই আৰু
এই আমাৰ মাছ ফ্ৰাই, তাৰপৰা এয়া হৈছে আমাৰ মাটি দালি, তাৰপিছত এইটো আমাৰ হাঁহৰ মাংস আলু সৈতে বনোৱা হৈছে দেই। আৰু এইটো এতিয়া বৰ্তমান ভাত বনাই থকা হৈছে। এই আমাৰ এইজন আমাৰ সক্ৰিয় কৰ্মী এজনে মানে অকল ৱাটাৰ চাপ্লাই এজনে মানে অকল পানী কাৰণে থাকে। তাৰপিছত আৰু চব পানী আৰু সেই পানী অকল পানী কাৰণে থাকে। তামোল খাব লৈছে বা খোৱাটো বৰ মজা মানে, মাংস 1 কেজিমান অকলে খায়। দুদিনৰ ব্যস্ততাৰ অন্তত ফাইনেলি আজি সকলোৱে ব্ৰতত থাকি এতিয়া যজ্ঞৰ ভাত সাজ খাবলৈ আগবাঢ়িছে। আহক তেতিয়াহ'লে চাওঁ। ক'লৈ গ'ল তাই? তেতিয়াহ'লে হেৰিয়ে এখন পিয়া এখন মোক লাগিব, মই এনেও আমাৰ দেমণি খাইছানে? কিহে খাইছা? অকল ভাত? সুদা ভাত? সুদা ভাত খাইছে। হ'ব দেই, বাই। খাই ল। নিজে বনোৱা আঞ্জাখন খাবলৈ কেনেকুৱা পাইছে সেইটো কৈ দিয়ক। বঢ়িয়া নে? নাই কেনেকুৱা পাইছে? শুই দিলে আমাৰ আইদেউ খাই বৈ আজৰি। এতিয়া ঘৰলৈ যাম, শুনগে দেই। হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আৰু কালি আচলতে ভিডিঅ'টো শেষ কৰা নহ'ল। ৰাতি ভাত পানী খাই বৈ মৰমো সোনকালে শুই দিলে আৰু খাই বৈ আজৰি সকলোৱে জুইকাষত অলপ কালি আৰু মানে পৰহি দিনাও বৰা চাউলৰ পায়স খোৱা হ'ল। ৰাতিপুৱাও খালোঁ, আকৌ চাউলৰ জলপান খালোঁ। মানে থকা হ'ল। আমাৰ আচলতে যজ্ঞ দিনাখন সকলোৱে দিনটো ব্ৰতত থাকে আৰু যিসকলে খায় আচলতে তেওঁলোকেও এনেই বইলেই খায়, নিৰামিষ খায়, তেনেকৈ খোৱা হয়। আৰু কালি মই দিনটো একো নোখোৱাৰ কাৰণে মোৰ মানে গেছ ফৰ্ম টাইপ হৈ গ'ল। একোৱে খাব নোৱাৰিলোঁ। ৰাতিও মই খাবই নোৱাৰিলোঁ। মৰমক অকণমান খুৱাই লৈ তাইও সোনকালে শুই দিলে। তাৰ লগতে মই গৈ শুই থাকিলোঁগৈ আৰু ভাবিলোঁ ব্লগটো যিহেতু কালি শেষ কৰা নহ'ল, গতিকে আজি শেষ কৰি দিওঁ। আৰু আলহী মানে ভণ্টিহঁত আছেই, এজনী ভাগিনজনী। আজি বেলেগ এফালে যাবলৈ ওলাইছোঁ। ভাবিছোঁ তাতো এটা ব্লগ আপোনালোকৰ কাৰণে বনাম আৰু দেখাই থাকিম, কিন্তু এইটো ব্লগতে নিদিওঁ একেলগে, কাৰণ বহুত দীঘলীয়া হৈ যাব। সেইবাবে ভাবিলোঁ কালিৰ ব্লগটো শেষ কৰি ল'ম, আকৌ নতুন এটা ব্লগ আৰম্ভ কৰিম আজি। আচলতে মটক জনগোষ্ঠীৰ অতি হেঁপাহৰ 2 বছৰৰ অন্তত পালন কৰা যজ্ঞভাগ কালি ভালে সমাপন হৈ গ'ল। তাকে যেনেদৰে মই কৰিম বুলি ভাবিছিলোঁ তেনেদৰে কৰিব পৰা নগ'ল ভিডিঅ'বিলাক। হ'লেও যিমানকেইটা ভিডিঅ' কৰি ৰাখিছোঁ তেনেকৈ আপোনালোকৰ আগত উপস্থাপন কৰিম। চাই আপোনালোকে হয়তো ভাল পাব আৰু আপোনালোকৰ ভাল কমেণ্টবিলাক দিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আজি ব্লগটোৰ পৰা মই বিদায় মাগিছোঁ। আৰু লগতে মই আমাৰ আচলতে যজ্ঞ কিয় খোৱা হয়, কেতিয়া পাতে, কিয় খোৱা হয়, কি ক'ত কিয় বিখ্যাত, সকলোখিনি মই এটা ফেচবুকত মানে ৱালত এটা হেৰি পাইছিলোঁ, পষ্ট পাইছিলোঁ। তাৰ পৰা অলপমান ৰাখি থৈছিলোঁ আপোনালোকৰ বাবে। তাতে মই মানে স্ক্ৰীনশ্বট মাৰি ৰাখিছিলোঁ, লগতে লগাই দিম। আপোনালোকে পঢ়ি চাব, তেতিয়া বুজি পাব। এনেকৈ মোক ক'বলৈ হয়তো মানে ক'বলৈ অকণমান প্ৰব্লেম হৈছে, কাৰণ মই নিজে জনা কথা নহয় যে, সেইকাৰণে। ঠিক আছে, তেতিয়াহ'লে আজি ব্লগটোৰ পৰা বিদায় মাগিছোঁ। আশা কৰোঁ ব্লগটো চাই ভাল পাব। পুনৰ লগ পাম অন্য এটি নতুন ব্লগৰ সৈতে। বাই বাই। ঠিক আছে তেতিয়াহ'লে।